হাই ফ্ৰেণ্ডছ, মোৰ নাম ভাস্বতী দাস। আজি মই তেত্ৰিশকুটি মন্দিৰলৈ আহিছোঁ। সেই মন্দিৰটো বহুতেই পুৰণা আৰু সেই মন্দিৰটো পাথৰেৰে ভৰা। চব মূৰ্তিবিলাক পাথৰেৰে বনোৱা। তেন্তে বলকচোন আমি ভিতৰৰ ফালে চাওঁ। এইটো হ'ল তাৰে গেটটো। মই আপোনালোকক দেখাই আছোঁ। ভিতৰত কি আছে আপোনালোকক দেখাওঁ বলক। এইটো হ'ল মেইন মন্দিৰটো। এই মন্দিৰলৈ আহি আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আপোনালোকেও আহিব পাৰে। এইটো মেইন মন্দিৰটো দেখাই আছো আপোনালোকক। তেন্তে বলক আপোনালোক মই সেইফালৰ মূৰ্তিবিলাক দেখাই আছো। এতিয়া মই আপোনালোকক এটা পাথৰেৰে শিৱ মূৰ্তি বনোৱা দেখাই আছো। শিৱ বাবা। এটা ডাঙৰ শিৱ মূৰ্তি আৰু তাৰে ওচৰতে এটা ডাঙৰ শিৱলিংগও আছে। এইটো আৰু এইটো পাথৰেৰে বনোৱা গণেশৰ মূৰ্তি। তাৰে ওচৰতে এটা গণেশৰ ফটো আছে। আৰু এইটো হ'ল আমাৰ গণেশ বাবা। আৰু তাৰে ওচৰতে এটা বিষ্ণুৰ আন এটা ৰূপ। দেখিছেনে কি ডাঙৰ ডাঙৰ পাথৰ, তাৰে মাজতে মূৰ্তি কেইটামান আছে। আৰু তাৰে ওচৰতে এটা সৰু চাই শিৱলিংগও আছে। আপোনালোকক দেখাই দিছো। এইটো হ'ল পাথৰৰ মাজত। বলকচোন আৰু চাওঁ। আৰু এইটো কালিমাৰ মূৰ্তি। আৰু তাৰে ওচৰৰে এটা ৰাজহাঁহ আছে সৰু চাই। দেখিছেনে? এইটো লক্ষীমাৰ বাহন। ফেঁচা। আৰু বলকচোন আৰু বেলেগ দেখাই আছো। মহাদেৱ বাবাৰ ত্ৰিশূল। এতিয়া মই অমান ওপৰলৈ গৈ আছো। অলপমান চিৰি বগাই ওপৰৰ ফালে যি মূৰ্তি আছে আপোনালোকক মই দেখাম। এইটো হনুমান বাবা। এতিয়া মই আৰু অমান ওপৰলৈ যাম। দেখিছেনে চিৰি? মই এতিয়া ওপৰলৈ গৈ আছো আৰু অমান। এইটো হ'ল কৈলাশ ধাম। শিৱ বাবাৰে হয়। ইয়াৰে ওচৰতে এটা গুফা আছে এনেকুৱা। আৰু দেখিছেনে কিমান বিখ্যাত পাথৰ? এই পাথৰৰ মাজত আছে। ইয়াতে পাথৰটোত লিখা আছে কৈলাশ ধাম। কৈলাশ ধাম বুলি লিখা আছে। এতিয়া মই আপোনালোকক ওপৰৰ পৰা গোটেইখিনি মন্দিৰ দেখাই আছো। এয়া চাওক।
দেখিলেনে মই এইখিনি ওপৰলৈ আছোঁ। এতিয়া মই আপোনালোকক আৰু এটা মূৰ্তি দেখাই আছোঁ। পাথৰৰ তলত মনসা মাৰ মূৰ্তি। বলকচোন চাওক, এই পাথৰৰ তলত আছে। এইটো হ'ল মনসা মাৰ মূৰ্তি। এতিয়া মই আপোনালোকক চিনাকি কৰি দি আছোঁ ইয়াৰে মন্দিৰৰে পূজাৰী, যোনে মন্দিৰটো চোৱা চিতা কৰে। তেন্তে বলকচোন। এখেত হ'ল আমাৰ মন্দিৰৰ পূজাৰী। তেন্তে সুধো বলকচোন, আপোনাৰ নামটো কি? মোৰ নাম নিপেন ডেকা। নিপেন ডেকা। আপোনাৰ ইয়াতে কিমান বছৰ হ'ল? মই ইয়াতে আগতে 3-4 বছৰমান আছিলোঁ, মাজতে নাছিলোঁ, আৰু এতিয়া আহিলোঁ 5-6 মাহমান হ'ল। আপোনাৰ ঘৰটো ক'ত? মোৰ ঘৰটো এনে ৰঙিয়াত অৰিজিনেল। এতিয়া আপুনি ক'ত থাকে? ইয়াতে থাকোঁ, মন্দিৰতে থাকোঁ। মন্দিৰতে থাকে। ঠিক আছে, ধন্যবাদ আপুনি অলপমান আমাক সময় দিয়াৰ বাবে। এই মন্দিৰটো সৃষ্টি হোৱাৰ কাৰণ হ'ল এই পাথৰটোৰ তলতে 33টা ভগৱানৰ মূৰ্তি পোৱা গৈছিলে, আৰু সেই তেতিয়াৰ পৰাই এই মন্দিৰটোৰ নাম 33 কোটি দেৱতা মন্দিৰ বুলি ৰখা হয়। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব দেই। বাই বাই।